start again, sir. So guys, এটা নতুন ভিডিও ব্লগ সালাম জানাইছো মটরছড়ে পঞ্জে বড়ালে এতিয়া আন্ধাৰ হৈ আছে এতিয়াও 5:22 হৈছে কিন্তু দাঁত মাজো আজি হলি সেই উপলক্ষে মানে আমি মানে কিবা এটা কৰিম মানে সেইকাৰণে সোনকালে যাওঁ আৰু দাঁতকেইটা মাজি লওঁ আৰু বহুত অংশটা গ'লোঁ আৰু কাপোৰ খাওঁ Coach Sigam. Here king. Hey, what do you think? 1 hour later. Happy Oli. Happy Oli, guys. So, এতিয়া আমি অলপ ফেই আৰু গাড়ী চাড়ী ধৰিছোঁ আৰু মানে তে ৰাস্তাটোত মানে এইবিলাক আমাৰ গেংটো এইকেইটা আৰু এই আমাৰ এইফালে দেখি আছে আৰু এইফালে দেখি আছে আৰু পুৰা মানে হোলী মানে পুৰা ভাল লাগছে একদম সেইবাৰ হোলী আমি খেলা নাছিলোঁ মানে মেট্ৰিক আছিল সেইকাৰণে এইবাৰ হোলী খেলিছোঁ আৰু বেগ চেক লৈছোঁ একদম বেগ পইচা হৈছে ইয়াতে আৰু মেট্ৰিক পৰীক্ষা দিব কিন্তু এতিয়া এই মানে হোলী খেলি আছে এই জানো চাওক গাড়ীখন ধৰিম এই মচন চাগাড়ী মচন আৰু অলপ ফ্ৰেছ লৈ আছোঁ মানে গাড়ী চাড়ী বলেৰ এখন ট্ৰাক এখন আহিছে ট্ৰাকখন আহিছে এই স্পীড হৈছে মানে আমাৰ কমপ্লিট হৈ গ'ল মানে আমি খেলাম এতিয়া আমি মানে গাড়ী চাড়ী ধৰিলোঁ আৰু পইচা চব পালোঁ অলপ ভাগা নহয় খানা খাওঁ আমি একদিন সোমবাৰে খানা হ'ব আমাৰ আৰু গাইছ একদম পূৰা একদম মোবাইল চোবাইল থৈ দিম মোবাইলটো ৱাটাৰপ্ৰুফ নহয় না সেইকাৰণে মোবাইল চোবাইল থৈ দিম আৰু ইয়াতে গাঁও ধুমাতে আমাৰ খালটো এইটো কাই দিব मेरी से परनीत आ जाओ ना तो सही ऐसी मन की है सच्ची तुम सितारों की परे हुई गलती सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी जो थे अब तो आए जाए গাইছ আজি মানে আমি পুৰা ফুৰ্তি মানে এই অলপ হোলী খেলি আছোঁ মানে মোবাইলটো ৱাটাৰপ্ৰুফ নহয় কাৰণে অলপ মানে নহ'লে আৰু ভিতৰত মই লৈ গ'লোঁ মানে একদম এই এটেক কৰি এটেক এই পেক কেমেৰাটো ধৰিব এই বিকাশে মানে এতিয়া আমি মানে অলপ ষ্টিঙৰ খানা খাইছোঁ মানে বহুত ভোক লাগছে ন সেইকাৰণে ষ্টিঙৰ খানা খাইছোঁ অলপ Sting meno. A few moments later. অলপ ফুৰিব লাগিলে আমাৰ মানে ইয়াতে এটা বিল বনাই আছে অমৃত সৰোবৰ তাতে ফুৰিবলৈ আহিলোঁ মানে এই দুদিন আহি আছোঁ ফুৰিবলৈ মানে ভাল লাগে জেগাখিনি একদম 5:19 হৈছে এতিয়া মানে কালি ভিডিঅ'টো চালে কালি ভিডিঅ'টো একেলগে 2টা দিন মানে আজি হ'ল 7 তাৰিখ নে 9 তাৰিখ চব চাই থাকক একদম যাইছোঁ আমি এতিয়া চাইটমেন আজি মানে আজি যিহেতু পেক হ'লি সেইকাৰণে আমি এতিয়াৰ পৰা পেক বনাবলৈ এতিয়া প্ৰায় 5:20 হৈছে কালি 5:30 উঠিছিলোঁ আজি পেক হ'লিৰ দিনা 5:20 উঠিছোঁ 4:49 উঠিছোঁ এতিয়া পুৰা ঘৰলৈ যাই আছোঁ আৰু লগত লগ ধৰিব কোনো ৰাস্তাত কোনো মানুহ নাই এটাও ৰাস্তাত কোনো মানুহ আমাৰ মেইন ৰাস্তাটো সেইখন স্কুলখন ইয়াতে পঢ়া স্কুলখন মানে কালি গাড়ী ধৰিছোঁ আৰু কিবা কিবি কৰিছোঁ এনেই আৰু আজি একদম ফুল ভিডিঅ' বনাম মানে একদম
মজা লাগিব একদম চবেই আমি এটা কালাৰ কৈছোঁ এই কমলা আৰু গ্ৰীণ ই বেলেগ কৈছে ইও কৈছে কমলা আৰু গ্ৰীণ ময়ো কৈছোঁ কমলা আৰু গ্ৰীণ চ' মানে গাড়ী আহিছে পেকটো কেনেকৈ কৈছে অলপ এনেকৈ লাৰি যাচোন এখন পেক মাৰিম এইটো আৰু চকটাৱালা লৈ পেলাই উৎপাত এবাৰ এখন গাড়ীখন ধৰিম চাব এখন গাড়ীখন ধৰিম এবাৰ চাই দিয়ক হেপী হলি 10টা দি যাওক হেপী হলি 10টা দি যাওক এই ইউটিউবৰ ভিডিঅ' ইউটিউবত মানে গাড়ীখনৰ নাম কি ৰাখছে কওকচোন জুবিন ইজ মাই হাৰ্ট মন যায় জুবিন দাৰ কথা ক'লে কিবা ভাল লাগে দেচোন এই মজা মই অলপ বনাইছোঁ অলপ আঞ্জা বনাইছোঁ মাংস আঞ্জা একদম লিকুইড মান একদম লিকুইড বনাইছোঁ অলপ বুদলা আছে এই চাও এই চাও গাড়ী আগত কেনেকৈ হেৰি কৰিছে চাও अरे कहना क्या चाहते हो বেক হলি দিয়া এইবাৰ বেক মানে আমাৰ মানে গাড়ী ধৰা কাৰো যাচ্ছিতো এতিয়া শেষ হ'ল মানে আজি এতিয়া আমি যাইছোঁ মানে অলপ এতিয়া আমি ক'ত যাম অলপ মানে সেই যাম অলপ ঘৰে নহয় মানে লগ কেইটামানত তাতে যাম মানে তাতে মানে যাইছোঁ এতিয়া আৰু এটা পূৰা ফূৰ্তি হ'ব আজি মানে তাতে পূৰা খাব এই চাওঁ কিবা এটা খাম আৰু যাইছোঁ মানে ছয়ৰ পৰা এতিয়া পেক হ'ব আমাৰ পেক আমি মানে এতিয়া ফাকুৱা খেলিলোঁ এবাৰ পেক হ'ব পেক হলি ৰাজদীপ পেক হলিম চকুত আমি ঘৰত যাইছোঁ পেক হলি খেলাম আজি পেক হলি যাবে পেক হলি খেলাম পাইছোঁ একদম এই ৰাতিপুৱা So guys, মজা লাগে একদম আজি লাষ্ট আৰু সেইকাৰণে অলপ ফূৰ্তি কৰিছোঁ এই মোবাইলটো বন্ধ কৰোঁ এতিয়া একদম এতিয়া আৰু বক্স আনিছোঁ এইটো বক্স গান বজাই দিম এটা অলপ ডেন্স কৰোঁ মানে ভিডিঅ' কৰা নহ'ব মানে মোবাইলটো দি গান বজাইছোঁ চ' সেইকাৰণে সোমবাৰে খানাটো আছিল আমাৰ সোমবাৰে কেঞ্চেল হ'ল মানে কালি খানাটো হ'ব 2 দিনৰ ভিডিঅ'টো আপোনালোকে খালি ৰাতিপুৱা পাব মই এতিয়া এডিট কৰিম চ' এতিয়া মানে মই এইমাত্ৰ হ'লে ভাগত ধৰিছোঁ অলপ পঢ়ি আছোঁ এতিয়া মানে এক্সাম আছেতো সেইকাৰণে চ' আজিলৈ দিছোঁ ধন্যবাদ জয় অসম